এয়া ৰাতিপুৱা আহিছোঁ গা পা ধুই পেলাই দুপৰীয়া ভাত সাজ বনাবলৈ আহিলোঁ। তাৰপিছত প্ৰথমে ভাবিলোঁ জাতিলাও ভাজোঁ, কিন্তু জাতিলাও অকল ভাজিলেই নহ'ব, আলু নিদিওঁ যেতিয়া। সেয়ে ভাবিলোঁ দালি কেইটামানো দিওঁ। সেই মচুৰ দালি কেইটামানো তিয়াই থৈছোঁ ছাইডত। এই জাতিলাওখিনি কাটি লৈছোঁ। আপোনালোকে ভাবিছে চাগে ইমান ডাঙৰ ডাঙৰকৈ কাটি লৈছে। নহয়, মই মিহিকৈ কুটিব নোৱাৰোঁ, সেয়ে মই চপাৰটোত চপ কৰি ল'ম বুলি ভাবিলোঁ। এতিয়া চাওকচোন কি ধুনীয়াকৈ মিহি হৈ যায়, মিহিকৈ কুটি থাকিব নালাগে আৰু। তাৰপিছত মই ধুনীয়াকৈ চপাৰটো গোটেইখিনি জাতিলাওখিনি চপ কৰি লৈছোঁ। তাৰপৰা আজি ভাবিছোঁ একেবাৰে চিম্পুল খানা, মঙলবাৰ যিহেতু আমি নিৰামিষে খাওঁ, মাছ মাংস নাই, মছলাও নাই, সদায়নো কিমান মছলা খাব। আজি নিৰামিষ খাওঁ বুলি ভাবিলোঁ। এতিয়া দালিখিনিও ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া পিঁয়াজ এটা কুটি লৈছোঁ, পিঁয়াজ জলকীয়া, বিলাহীটো পিছত দিম, নহ'লে জাতিলাওখিনি দালিখিনি নিসিজিব নহয়, কাৰণ কেৰাহীত বনাম, কুকাৰত নিদিওঁ। এয়া এতিয়া কেৰাহীটো গৰম হ'বলৈ দি মিঠাতেল অকণ দি পিঁয়াজ অকণ দিছোঁ, জলকীয়াও দিছোঁ, তাতে আকৌ পাঁচফোৰণ কেইটামানো দিছোঁ। মোৰ আকৌ পাঁচফোৰণ ফেভাৰিট, পাঁচফোৰণ চবতেই থাকিব। মই পাঁচফোৰণ এইটোত চবতেই দিওঁ আৰু, নহ'লে মই ভাল নাপাওঁ। সেই গোটেইখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া জাতিলাওখিনিও দি দিম, দালিখিনিও দি দিম, ধুনীয়াকৈ ভাজি থাকিম। দুপৰীয়া সাজটো আজি এনেকৈয়ে হ'ব, নিৰামিষ। আৰু বিনটো ভাজিম বুলি ভাবিছোঁ। এয়া দুইফালে দালিখিনি দি দিছোঁ। দালিখিনি অকণমান ভাজি ল'ব লাগে, তেতিয়া সোৱাদটো আৰু বেছি ভাল হয়। এইকণ চব্জি যদি আপুনি চৌকাত বনাই খায় নহয় আৰু টেষ্টি হয়, কিন্তু এতিয়া চৌকা নাই, আমি গেছতে বনাই খাব লাগিব। কিন্তু এইকণ ভাজি মই আগতে আইতাই বনাইছিলে, খাই বহুত ভাল পাইছিলোঁ, চৌকাত বনাইছিলে। এতিয়া চাওক ধুনীয়াকৈ ভাজি আছোঁ, ঢাকি পেলাইও ভাজিম অকণমান সময়। তাৰপাছত গৰম পানী ঢালি দিম। তেতিয়া দালিখিনি ধুনীয়াকৈ সিজি যাব। যেতিয়া পানী দিম তেতিয়া বিলাহীখিনি কুটি দিম। এতিয়া ভাবিছোঁ খালিটো দালি ভাজি হ'লেও নহ'ব, চালাড অকণটো লাগিবই, কাৰণ মানুহজনে এখন চব্জিয়েদি ভাত নাখায় যদি মাছ মাংস নহয়। বহুত কেইটাক দুখন তিনিখন লাগে নিৰামিষত। তাৰপিছত এয়া গাজৰো লৈছোঁ, মিহিকৈ কুটি থকা নাই আৰু কদু কচু কৰা নাই, চপাৰটোতে চপ কৰি দিম। ইয়াত দেখিছেনে দালি হৈ গ'ল। এতিয়া দেখিছেনে দালি সিজি গ'ল, বিলাহীও দিছিলোঁ, বিলাহীখিনিও ধুনীয়াকৈ সিজি গ'ল। দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকৰ ভাল লাগিছেনে? এতিয়া ধনিয়া পাত দিলোঁ, নমাই থ'লোঁ। এইফালে বিন ভাজিছিলোঁ। আজি এইবিলাক ইমানেই, বাই বাই।